হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মিচিকক স্কুলৰ পৰা লৈ আমি দুয়োটা কিবা এটা খাম বুলি হোটেলতে বহিলোঁ। তাৰ যি নক্সা মানে, আৰু ঘৰলৈ আহি থাকোঁতে এখন কুঁহিয়াৰ ঠেলা দেখিলোঁ আৰু পোৱালিটো আৰু ৰ'বই নোৱাৰেহি, ৰখাই লৈ তাক খোৱাইহে তত। কালি আকৌ ভাগিনজনীৰ বাৰ্থডে আছিল, তাইৰ কাৰণে এটা কেক ল'লোঁ আৰু পোৱালিক কোচত মন বেয়া, তাক লাগে আইচক্ৰীম খাবলৈ। মই দিয়া নাই, বতৰটো ইমান বেয়া। আৰু ইমান ধুনীয়া ধুনীয়া কেক আছে, যে একদম খাওঁ খাওঁ লাগি গৈছিলে। তাক দেখিছে মানে সেইটোহে খায়, সেইটো মানে দেখা দিছে, সেইটোহে লাগে এইটোহে লাগে। ফাইনেলি তাক দিয়া হ'ল আৰু আইচক্ৰীম এটা খাবলৈ, তাৰ বহুত ফূৰ্তি। আৰু আমি বাৰহেঁতৰ ঘৰত গৈ সকলোৱে কেক কাটি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ আৰু সকলোৱে খাই বৈ আৰু আমিও ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে সকলোৱে ভাল পাইছে আৰু সকলোৱে যাতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।